আছামিজ মিডিয়াম চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মানুহৰ চকু বাৰে বৰণীয়া পৃথিৱী এই চেপ্টাৰখনৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ। মানুহৰ চকুযোৰ হ'ল অমূল্য আৰু অতি সংবেদনশীল অনুভূতি ইন্দ্ৰিয়। অনুভূতি ইন্দ্ৰিয়সমূহৰ ভিতৰত মানুহৰ চকুযোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ, কাৰণ ইয়াৰ সহায়ত আমাৰ চৌপাশৰ মনোমোহা বাৰে বৰণীয়া জগতখনৰ প্ৰত্যক্ষ কৰোৱায়। মানুহৰ চকু কেনেকৈ কাম কৰে? মানুহৰ চকুটো এটা কেমেৰাৰ দৰে। ইয়াৰ লেন্স প্ৰণালীয়ে অক্ষিপট নামৰ পোহৰ সংবেদী এখন পৰ্দাত প্ৰতিবিম্ব গঠন কৰে। চকুত কৰ্ণিয়া নামৰ পাতল ছাৰ এখনৰ মাজেৰে পোহৰ চকুত সোমায়। চকুৰ স্ফটিকীয় লেন্সে কেৱল বেলেগ বেলেগ দূৰত্বত অৱস্থিত বস্তুৰ পৰা অহা পোহৰ অক্ষিপটে নিৰ্দিষ্ট কৰিবলৈ প্ৰয়োজন হোৱা ফ'কাছ দৈৰ্ঘ্যৰ সূক্ষ্ম সমযোজন কৰে। কৰ্ণিয়াৰ পিছফালে চকুৰ পতা থাকে। চকুৰ পতা হ'ল এখন ক'লা পেশীবহুল পৰ্দা যি চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে। চকুৰ মণিৰ কাম হ'ল চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰা। চকুৰ লেন্সে অক্ষিপট বা ৰেটিনাত খড আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে। অক্ষিপট হৈছে অসংখ্য পোহৰ সংবেদী কোষযুক্ত কোমল ছাল এখন। এই ছালত পোহৰ সংবেদী কোষবোৰত পোহৰ পৰিলে এইবিলাক সক্ৰিয় হৈ উঠে আৰু বৈদ্যুতিক সংকেত উৎপন্ন কৰে। নেত্ৰস্নায়ুৰ জৰিয়তে এই বৈদ্যুতিক সংকেতবোৰ মগজুলৈ প্ৰেৰণ হয়। মগজুৱে এই সংকেতবোৰৰ তাৎপৰ্য উদ্ধাৰ কৰে আৰু শেষত তথ্য বিশ্লেষণৰ দ্বাৰা সঠিক ৰূপত দৃষ্টিৰ অনুভূতি যোগায়। উপযোজন ক্ষমতা মানে কি? চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যকে উপযোজন ক্ষমতা বুলি কোৱা হয়। এই ফ'কাছ দৈৰ্ঘ্য কেনেকৈ পৰিৱৰ্তন হয়? আচলতে চকুৰ লেন্সখন কিছুমান জেলি সদৃশ পদাৰ্থৰে গঠিত হয়। ইয়াৰ বক্ৰতা কিছু পৰিমাণে চিলিয়া পেশীয়ে নিয়ন্ত্ৰণ কৰে। চকুৰ লেন্সৰ বক্ৰতাৰ পৰিৱৰ্তনে ইয়াৰ ফ'কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটায়। পেশীবোৰৰ শিথিল অৱস্থাত লেন্সখন ক্ষীণ হয়। এনে অৱস্থাত ইয়াৰ ফ'কাছ দৈৰ্ঘ্য বাঢ়ে। ই আমাক দূৰৰ বস্তু দেখাত তেতিয়া সহায় কৰে। যেতিয়া ওচৰৰ বস্তুবোৰ চোৱা হয় তেতিয়া চিলিয়াৰী পেশীৰ সংকোচন ঘটে। ইয়াৰ ফলত চকুৰ লেন্সৰ বক্ৰতা কমে। তেতিয়া চকুৰ লেন্সখন শকত হয়। ফলত চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য বাঢ়ে। ই আমাক ওচৰৰ বস্তু স্পষ্টকৈ দেখাত সহায় কৰে। কিন্তু চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য এটা ন্যূনতম মানলৈ কমাব নোৱাৰে। বস্তু এটা অনায়াসে আৰু স্পষ্টকৈ দেখা পাবলৈ প্ৰায় 25 চেণ্টিমিটাৰ দূৰত্ব ৰাখিব লাগে। চকুৰ পৰা যি ন্যূনতম দূৰত্বত বস্তু এটা স্পষ্টকৈ আৰু কৃচ্ছসাধন নকৰাকৈ দেখা পোৱা যায় তাক স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব বুলি কোৱা হয়। এক চকুৰ নিকট বিন্দু বুলিও কোৱা হয়। প্ৰাপ্তবয়স্ক যুৱক-যুৱতীৰ সুস্থ চকুৰ বাবে এই নিকট বিন্দুৰ চকুৰ দূৰত্ব প্ৰায় 25 চেণ্টিমিটাৰ। চকুৰ স্পষ্টকৈ দেখা আটাইতকৈ দূৰ বিন্দুটোকে দূৰবিন্দু বুলি কোৱা হয়। সুস্থ চকুৰ বাবে দূৰবিন্দু অসীমত থাকে। অৰ্থাৎ সুস্থ চকুৱে চকুৰ 25 চেণ্টিমিটাৰ দূৰৰ পৰা অসীমলৈকে বস্তুবোৰ স্পষ্টকৈ দেখা পায়।